Hello friends, welcome back to my channel Jhuma's Vlogs. আজি মই লৈ আহিছো এটা ব্লগ যি ব্লগটো আপোনালোকে চাই পেলাই বহুত মজা পাব। তো আগত মোৰ চেনেলত যদি কোনোবা নিউ আহিছে মোৰ চেনেলটো আগত সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ব্লগটো কি আপোনালোকে থাম্বনেল টাইটেল পিকচাৰ এইবিলাক দেখি গম পালেই। তো মোৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই, দুপৰীয়া মই বনাইছিলো মাছৰ তৰকাৰী আৰু কিবা কিবি বনাইছিলো। মই সব কিটা শেয়াৰ কৰা নাই, মোৰ বেংগলী চেনেলত ফুল ব্লগটো দিয়া আছে, সব শেয়াৰ কৰিছো স্টেপ বাই স্টেপ কৈছো। তো মই লিংকটো এটো ডেসক্ৰিপচনত দি দিম, আপোনালোকে গৈ পেলাই চাই আহিব আৰু মোৰ বেংগলী চেনেলটো সাবস্ক্ৰাইব কৰিব। এতিয়া মই মাছৰ ঝোলৰ কাৰণে মাছৰ তৰকাৰীৰ কাৰণে মছলাটো ফ্ৰাই কৰি আছো। আলু দি দিলো, তাৰ পিছত অলপ টাইম ৰাখি ভাজি পেলাই তাৰ পিছত মাছৰ ঝোলটো দি দিম। মাছৰ ঝোলটো হৈ যোৱাৰ পিছত তাৰ পিছত মাছটো দি দিলো, অলপ টাইম ৰাখি তাৰ পিছত ধনিয়া পাত ওপৰৰ পৰা দি দিম। আৰু কিবা কিবি বনোৱা হৈছিল এইবিলাক আৰু এইটো assamese ব্লগত শেয়াৰ কৰা নাই, তো বেংগলী ব্লগত আছে, বেংগলী ব্লগটো চালে আপোনালোকে গম পাব। আৰু খোৱা বোৱা এইবিলাকো শেয়াৰ কৰা নাই, বহুত ডাঙৰ হৈ যাব। তাৰ পিছত সবে ভাত খাই ললো, সন্ধিয়া টাইমত চাহ বনালো, চাহ খোৱা হ'ল, সেইবিলাক আৰু শেয়াৰ কৰা নাই। তাৰ পিছত সিহঁতে ফোন কৰিছে যে সিহঁতে বজাৰ কৰি আহিলে যাব লাগে। যোৱাৰ সময়তে মোৰ মোবাইলটো হঠাৎকে পৰি যাবলৈ ধৰিছিল, কিন্তু বচাই পেলাইছো, ভাগ্য ভাল, ফ্ৰেণ্ডৰ লগত গৈ আছিলো। তাৰ পিছত আহি পালো, পোৱাৰ পিছত সব ওলাই পেলাই লৈছো। এতিয়া সবে মিলি পেলাই কাটিং ধুম সব ৰেডি কৰি আছো আৰু বহুত ৰাতিও হৈ গ'ল, 6:30 7টা মান বাজি গৈছে। কেতিয়া বনাম কেতিয়া খাম আৰু। তো যাই হোক আপোনালোকে চাই থাকক, গম পাব। আৰু ফ্ৰাইড ৰাইচৰ কাৰণে চালটো ধুই ললো। এতিয়া এজনে পিয়াজ কাটিছে, এজন মাংস কাটিছে, এজন মাংস মেৰিনেট কৰিব, সব কিবা কিবি আৰু সবে মিলি প্লাই কৰিছো। বহুতেই ভাল লাগিছে, আপোনালোকে চালে গম পাব। আৰু সন্ধিয়া ব্ৰেকফাষ্ট নহয় সৰি টিফিনৰ কাৰণে ডিম টোষ্ট বনোৱা হৈ আছে। তো এতিয়া 7:30 8টা মান বাজিয়ে গৈছে। তো কেতিয়া মাংস বনোৱা হ'ব, কেতিয়া খাম, কেতিয়া কি কৰিম ঠিক নাই, আৰু পেটত জাগা হয় কি নাই আজি। তো এতিয়া ভুজিয়া বিস্কুট ডিম টোষ্ট চাহ সব লৈছো আৰু খাবলৈ খাই ললো। তো এতিয়া বনাই আছো, মই ভাত বহাই দিছো ফ্ৰাইড ৰাইচৰ কাৰণে। আৰু এতিয়া মাংসটো মেৰিনেট কৰি ৰাখিছে মোৰ ফ্ৰেণ্ডহঁতে, মেৰিনেট কৰি আছে। এজনে তেল দিছে, এজনে নিমখ দিছে, এজনে হালধি দিছে, এনেকৈ কৰি আৰু কৰিছোঁ আৰু আমি সবে মিলি পেলাই। তাৰপিছত মছলাও কৰি আছে এজনে, তাৰপিছত বনাই আছোঁ। ভাতটো হৈ গ'ল, এতিয়া নমাই ল'ম। তাৰপিছত মাংসৰ আলুটো ভাজি ল'ম। তাৰপিছত এজনে গৈ পেলাই মাংসটো বহাব, আকৌ মই যাম গৈ পেলাই মাংসটো বনাম। মাংসৰ আলুটো ভাজা হৈ যোৱাৰ পিছত মাংসটো মেৰিনেট কৰি ৰাখিছে, এইটো বহাই দিছোঁ, সোনকালেই হৈ গ'ল। তাৰপিছত সবে চাওক মাংসলৈ বহি পৰিছে খাবলৈ। তো মোৰ কাৰণে এটুকু ৰাখিছে, খাই পেলালে মই ৰাখিছিলোঁ। আৰু তাৰপিছত মাংসৰ জোল দি দিছোঁ, মাংসটো হৈ গ'ল, নমাই পেলাই মই উঠি আহিছোঁ। আৰু এজনে গৈছে এতিয়া ড্ৰাই ফ্ৰাই বনাই আছে। তাৰপিছত ৰাতিকে টিহু কাটিলে, টিহু খালোঁ, ইমান খাই আছোঁ মানে কি ক'ম। তাৰপিছত টিহু খাওঁতে খাওঁতে ড্ৰাই ফ্ৰাইও হৈ গ'ল, ড্ৰাই ফ্ৰাইও দিলে। আৰু তেলৰ বটলটো কিয় লৈছে গম পাইছে আপোনালোকে, বদমাছি সিহঁতৰ আৰু। তো ড্ৰাই ফ্ৰাই যিমান খাব পাৰিছে আৰু খালোঁ, মোবাইলেও খাইছে। তো যাই হোক পেলাই দিয়া হ'ল বেছিভাগ। তাৰপিছত ফ্ৰাইড ৰাইচটো বনোৱা নহ'ল, বহুত ৰাতি হৈ গ'ল আৰু ইমান খাবলৈ নোৱাৰিছিলোঁ আৰু। তাৰপিছত শ্লাইড লৈছোঁ, মাংসৰ ঝোল আছে, এইবিলাক দি ভাতেই খাই পেলাম। তাৰপিছত বহুত পেলোৱা হ'ল, সিহঁতৰ কুকুৰো আছে, কুকুৰৰ কাৰণে ৰাখি দিয়া হৈছে। আৰু আমিতো ইমান খাবলৈ নোৱাৰি আছিলোঁ। তাৰপিছত সিহঁতৰ দাদা এজন আছে ঘৰৰ ওচৰত, দাদাক মাতি পেলাই দিছে। আৰু বহুত ৰাতি হৈ গ'ল, ওচৰৰ মানুহবিলাক চব টোপনি গ'ল। তাৰপিছত আৰু কি এইবিলাকেই খাইছোঁ। খোৱাৰ পিছত ঘৰত আহি পেলাই ড্ৰেছ চেঞ্জ কৰিছোঁ, কাৰণ ইমান মাংস এইবিলাক ধূলি বালি লেতেৰা হৈ আছে। ড্ৰেছ চেঞ্জ কৰি পেলাই হাত মুড়ি ভালকৈ ধুই পেলাই টোপনি গৈছোঁ। তো ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু মোৰ বেংগলী চেনেলত গৈ পেলাই বেংগলী ব্লগছটো চাই আহিব। আজি এইখিনিতে ৰাখিলোঁ, আকৌ আহিম নেক্সট ব্লগত। বাই বাই।